হাই এভৰিৱান, হাই সকলোকে নমস্কাৰ জনাইছোঁ মমিজ ব্লগৰ অন্য এটা ভিডিঅ'লৈ। সকলোৱে কি খবৰ, আপোনালোকৰ খবৰবিলাক জনাব। আৰু মই আজি ভিডিঅ'টি ষ্টাৰ্ট কৰিছোঁ মাৰ ঘৰৰ পৰা, গতিকে সকলোৱে ভিডিঅ'টি চাব। ভিডিঅ'টি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ব'লকচোন আজি মোৰ মাৰ ঘৰৰ পৰা ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ আৰু আপোনালোকক মই দেখাম মোৰ মাৰ ঘৰখন। গতিকে সকলোৱে ভিডিঅ'টি স্কিপ নকৰাকৈ চাব আৰু ভিডিঅ'টি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটি ছাবস্ক্ৰাইব কৰিব, লগতে আৰু শ্বেয়াৰ কৰি দিব। গতিকে ব'লকচোন ভিডিঅ'টি আৰম্ভ কৰোঁ। এয়া আমাৰ ঘৰৰ এনেকৈ বাটৰ পৰা আহি এইটো চাইড হৈছে গৰু বন্ধা ঘৰ। আচলতে এতিয়া আমাৰ গৰু নাই, বিয়াৰ পিছত সকলোবিলাক গৰু বিক্ৰী কৰি দিলে। এতিয়া ইয়াতে কৰি এনেকৈ থৈ দিয়া আছে। আমাৰ গাড়ীখনো ইয়াতে থোৱা যায়। গৰু আছিলে বাৰু, আৰু মই গোটেইখিনি দেখাই দিছোঁ আপোনালোকক। আৰু এইটো চাইডেৰে বাটলৈ যাব পাৰি ভালদৰে। বাটটো বাৰু এইটো চাইডে কেতিয়াবা খোলা হয় বাৰু, কিন্তু আগতে আমাৰ এইটো চাইডে বাট আছিলে। আৰু ইয়াতে এনেকৈ ঘৰৰ ভিতৰ মজিয়া প্লাষ্টাৰ কৰিবৰ কাৰণে ইটাবিলাক আনি থৈ দিয়া আছে। আৰু এইডাল নৰসিংহ, বহুত দিনৰ পৰা, বহুত দিন মানে আচলতে বহুত বছৰে হ'ল এডাল নৰসিংহ। আৰু এইডাল জবা গছৰ ফুল, এইডাল জবা ফুলডালো বহুত বছৰৰ ফুল, বহুত পুৰণি ফুল এই জবা ফুলডাল। আৰু ইফালে হালধি ৰুইছে দেউতাই। আৰু তাৰ কাষত এয়া আদাখিনি বাৰু ভালেই হৈছে, আদাৰ চেহেৰাখিনি ভালেই হ'ল। আৰু যোৱা বছৰো আদা বহুতখিনি আমাৰ হৈছিলে মোৰ বিয়াৰ টাইমত। আৰু এনেকৈ ইয়াতেও হালধিটো খাই এটাই, আৰু এইবিলাকো এইবিলাকো এনেকৈ আনি থোৱা আছে বিশেষ সুবিধাৰ কাৰণে, ঘৰৰ ভিতৰত কৰিব পৰা নাই বাৰু। আৰু সেইটো হৈছে আমাৰ খাল। আচলতে খালটো বহুত বেছি ডাঙৰ নহয় আৰু ইমানো বেছি মাছ নাই। চৰকাৰৰ পানী মানে যোগান আঁচনি কেতিয়া আহি পাই নাজানো বাৰু, তথাপিও হ'ব চাগে কম দিনৰ ভিতৰত। আৰু আগতে মই আপোনালোকৰ পিছফালখিনি মই দেখাই লৈছোঁ, তাৰপিছত মই ঘৰৰ ভিতৰলৈ দেখাম। আৰু এনেকৈ আহি আকৌ বাটলৈ ওলাব পাৰি। আৰু এইটো চাইডেও দেউতাই এনেকৈ ইয়াত কিবাকিবি খেতি লগাইছিলে, অমিতা আৰু সৰু সৰু অমিতা পুলিবিলাক, ভেন্দিও লগাইছিলে বাৰু, এতিয়া ভেন্দিবিলাক নোহোৱা হ'ল। আৰু এইটো আমাৰ ভঁৰাল ঘৰ। এইটো আচলতে আমাৰ দৰঙত ভাখেৰী বুলি কয়। কোন জেগাত কি কয় নাজানো, আপোনালোকে কমেণ্টত জনাবচোন। আৰু ইয়াৰ ভিতৰত ওপৰত উঠি ভিতৰত ধান থোৱা হয় আৰু তাৰ পৰা উলিওৱা হয়। আৰু এনেকৈ কাপোৰবিলাক আপোনালোকে ইগন'ৰ কৰিব, কাপোৰ মেলি থোৱা আছে যিহেতু ঠাণ্ডাৰ দিন। আৰু এই চাইডটোত এইটো আমাৰ পাকঘৰ। একেবাৰে নাহাঁহিব আমাৰ ঘৰখন দুখীয়া বুলি আপোনালোকে, তথাপি মই আপোনালোকক সকলোখিনি দেখাইছোঁ। যিহেতু নিজৰ ঘৰ, কিবা থাকক বা নাথাকক কোনো কথা নাই, তথাপি মই আপোনালোকক দেখাবলৈ অকণমানো লাজ কৰা নাই। অকণমান লেতেৰা হৈ আছে বাৰু। আৰু এইটো ঘৰ হৈছে আমাৰ ষ্টক ৰুম। ইয়াতে মই আগতে পঢ়া শুনা কৰিছিলোঁ, এতিয়া বাৰু ইয়াত একোৱে হেৰি নহয়। আৰু ইফালে ইয়াতে বস্তু বাহিনীবিলাক থৈ দিয়া আছে, ইয়াতে এনেকৈ। আৰু এয়া দেউতাই কলফুল আনি থৈছে, মই লৈ যাব লাগিব ইয়াতে চাৰিআলিলৈকে। আৰু এনেকৈ, গতিকে এইটো হৈছে ষ্টক ৰুম। আৰু এইটো হৈছে পাকঘৰ। এনেকৈ ফিল্টাৰ এটা ৰাখি থোৱা আছে। আৰু ইয়াতে এইখন ডাইনিং, এই ডাইনিংখনত বহুত স্মৃতি জড়িত হৈ আছে। এই ডাইনিংখনৰ মই এটা কাহিনী কওঁ আপোনালোকক। খুব বেছি মই চনটোৰ মনত নাই বাৰু,
9-10 মানৰ ঘটনা যেতিয়া মই ক্লাছ 10ত পঢ়ি আছিলোঁ। এই ডাইনিংখন বহুত বছৰ আমি আমাৰ গাঁৱৰ ছোৱালীবিলাকে, তেতিয়া মই বহুতখিনিয়ে সৰু বাৰু, গাঁৱৰ ছোৱালীবিলাকে প্ৰতি সপ্তাহত 2 টকাকৈ আমি থৈছিলোঁ। বহুত বছৰ মূৰত মই আৰু মোৰ ভণ্টিয়ে মিলি 800মান টকা পাইছিলোঁ চাগে, খুব সম্ভৱতঃ, মোৰ এতিয়া পইচাটো মনত নাই বাৰু। সেই পইচাটোৰে এই ডাইনিংখন আনিছিলোঁ। তেতিয়া ভাত খোৱা নাছিল বাৰু, তেতিয়া মই পঢ়িছিলোঁ মেট্ৰিকৰ সময়ত। এই মানে টেবুল কৰিছিলোঁ তেতিয়া, এই টেবুলখনত মই পঢ়িছিলোঁ। গতিকে আপোনালোকক মনত পৰি গ'ল স্মৃতিটো, গতিকে মই জনাই দিলোঁ। আৰু ইয়াতে গেছটো থোৱা হয় আৰু এই গেছতে ভাত বনোৱা হয়। আৰু ইফালে জুই ধৰা অৱশ্যে নহয় বাৰু। আৰু এনেকৈ ইয়াতে বস্তুবিলাক থৈ দিয়া আছে। আৰু আপোনালোকে নাহাঁহিব দুখীয়া বুলি, হ'লেও দেখাই দিছোঁ আৰু আপোনালোকক, যিহেতু মই চব কথা শ্বেয়াৰে কৰোঁ, সেইকাৰণে মই লাজ নকৰি আপোনালোকক দেখাইছোঁ। আৰু লাজ কৰাৰ কথা নহয়, ভগৱানে সকলোকে একে নিচিনাকৈ জন্ম নিদিয়ে। আৰু এইটো হৈছে আমাৰ এনে মানে খোলাকৈ ৰাখিছে, ইয়াতে মানুহ চানুহ বহে। আৰু এই ঘৰটোৱে মোৰ বিয়াৰ টাইমত খুব বেছি মানে কামত দিছিলে, কাৰণ বিয়াৰ টাইমত আপোনালোকে জানেই বাৰু। আৰু এইটো চাইড এয়া ফিল্টাৰ, আৰু ইফালে এনেকৈ বাচন বৰ্তন ধুই, ভাত খাই বাচন বৰ্তন ধুই ইয়াতে থোৱা আছে। আৰু এইটো দমকল, ইয়াতে ফিল্টাৰটো এনেকুৱা আছে। আৰু এয়া বাথৰুম লেট্ৰিন, এইখিনি আৰু কিনো দেখাম, হ'লেও দেখাই দিছোঁ আৰু আপোনালোকক। আৰু এইফালেও দেউতাই খেতি লগাইছে, এয়াও আদা, এইখিনি আদা বাৰু ভালেই হৈছে। আৰু এনেকৈ অমিতাৰ পুলিবিলাক, আৰু এডাল অমিতা এতিয়া অলপতে বতাহ বৰষুণ দিওঁতে এনেকৈ হালি আহিল, গতিকে এনেকৈ আছে। আৰু লাগিছে কাৰণে দেউতাই চাগে কাটি দিয়া নাই। আৰু এনেকৈ আৰু আমাৰ অৱশ্যে বৰ বিশেষ মাটিও নাই খেতি কৰিবৰ কাৰণে, সেইকাৰণে ইমান খেতি কৰাও নাযায়। আৰু এইটো খালটো আহি আমি আকৌ সেইটো চাইডৰ পৰা ঘূৰি আহিও আকৌ এনেকৈ পাম। আৰু এইফালে আমাৰ মানে তামোল আছে, তামোল আৰু কলগছ। আৰু এই চাংখন যে দেখিছে আপোনালোকে, গৰমৰ দিনত এই ঠাইখিনিত বহিবলৈ বহুত বেছি ভাল হয়। গতিকে এই চাংখন এনেকৈ পাৰি থোৱা আছে, গতিকে পৰিষ্কাৰ কৰাৰ পিছত ইয়াত বহি খুব বেছি ভাল লাগে, এনেকুৱা আৰু এইফালে আছে তামোল। আৰু এতিয়া আপোনালোকক মই দেখাই আছোঁ ঘৰৰ ভিতৰত। আজি ভিডিঅ'টিৰ পৰা ইমানতে বিদায় লৈছোঁ, তেতিয়া আৰু ভিডিঅ' কৰা নহ'ল। গতিকে সকলোৱে ভালে থাকক, সুস্থ থাকক। পুনৰ এটা নতুন ভিডিঅ' এতিয়া মই সকলোকে লগ পাম। আৰু ভিডিঅ'টি ভাল পালে সকলোৱে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু আগৰ ভিডিঅ'বিলাকত মৰম দিয়াৰ দৰে এই ভিডিঅ'টি আপোনালোকে সকলোৱে মৰম দিব আৰু মোৰ চেনেলটো চাব। গতিকে আজি ভিডিঅ'টিৰ পৰা ইমানতে সামৰিছোঁ। পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম। আজিলৈ